আজি পুৱাতে পইতা ভাতৰ জুতি ল'লোঁ। কঁঠালগুটি টাৱাত ধুনীয়াকৈ ভাজি ল'লোঁ আৰু খুন্দি ল'লোঁ ধুনীয়াকৈ। খুন্দি লোৱাৰ পিছত ইয়াতে দিম পিঁয়াজ, নহৰু, আদা, ভোট জলকীয়া, নিমখ, নেমু ৰস দি ধুনীয়াকৈ সানি ল'ম আৰু পিটিকাটো খাবলৈ খুবেই সোৱাদ লগা আছিলে। আৰু এই কালিয়ে তিয়াই থোৱা ভাত দুখন থালি সজাম। এখন হৈছে মানুহজনৰ কাৰণে আৰু এখন মোৰ কাৰণে। কঁঠালগুটি পিটিকাটো লৈ লৈছোঁ দুইখন থালতে। আৰু এইটো হৈছে ভাত কেৰেলা, ভোট জলকীয়া, আলু পিটিকা জ্বলাকৈ বনাইছোঁ। আৰু এইটো বিলাহী আলু পিটিকা। দুইখন থালত লৈ লৈছোঁ আৰু এখন থালত দিম পিঁয়াজ আৰু মিঠাতেল। এখেতে মিঠাতেল দি ভাল পায় খাবলৈ, মই কিন্তু বুটৰ লগত ভাল পাওঁ। এইখন হৈছে মোৰ কাৰণে বুটৰ লগত। পাপৰ ভাজি লৈছোঁ আৰু এখেতে নেমু চেপি খায়। এই ভাত লগাকৈ বনাই লয় এখেতে। খুবেই সোৱাদ লগা আছিলে।